প্ৰেম প্ৰত্যাখ্যানেই কাল হ'ল যুৱতীৰ পথ দুৰ্ঘটনাৰ ৰূপত ভণ্ড প্ৰেমিকে সংঘটিত কৰিলে হত্যাকাণ্ড চিনেমা লগা এটা কাহিনী ডিব্ৰুগড়ত বিবাহিত যুৱকে হত্যা কৰিলে 21 বছৰীয়া যুৱতীক ডিব্ৰুগড়ৰ বকুল বাইপাছত পৰি আছিল এহাল যুৱক-যুৱতী ওচৰতে আছিল এখন চাৰিচকীয়া বাহন দেওবাৰে কাহিলী পুৱাতে স্থানীয় ৰাইজে উদ্ধাৰ কৰিছিল যুৱক-যুৱতীহালক যুৱকজন মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে যুৱতীগৰাকীৰ মৃত অৱস্থাত উদ্ধাৰ হৈছিল আসলতে যুৱতীগৰাকীক হত্যা কৰাৰ পিছত যুৱকজনে উক্ত ঘটনাটো এক দুৰ্ঘটনাৰ ৰূপ দিবলৈ নিজেই আঘাতপ্ৰাপ্ত হৈ তেনেকৈ পৰি আছিল ডিব্ৰুগড়ৰ মেহেকুল্লাহ নামৰ যুৱতীগৰাকীৰ লগত আজিজ আহমেদ নামৰ বিবাহিত যুৱকজনে দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল নিজকে অবিবাহিত বুলি পৰিচয় দি স্থাপন কৰিছিল প্ৰেমৰ সম্পৰ্ক পৰৱৰ্তী সময়ত যুৱতীগৰাকী আজিজ এগৰাকী বিবাহিত যুৱক বুলি জানিব পাৰি আজিজৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাতে খৰ্গহস্ত আজিজে সংঘটিত কৰে এই হত্যাকাণ্ড খালি তাই 3টা বজাত ফোন কৰিছে মা মই মুন্নাৰ লগত ধাবাত খাবলৈ যাম মই তেতিয়া ক'লোঁ আৰু কোন যাব আৰু কোনোবা কেইটামান যাব মই তেতিয়া একো নক'লোঁ যিহেতু মই তেতিয়া আমাৰ টিচাৰ্ছ ডে পাৰ্টি এটা দিছিলে ছাৰে তাত আছিলোঁ তাই নৰ্মেলি কৈ আছিলে ভালকেই কৈছে মই ক'লোঁ সোনকালে আহিবি তাই নিজেই ক'লে মোৰ মানডে এক্সাম আছে মই গধূলি আগত আহিছোঁ বিবাহিত পুৰুষ এজন আছিলে তেওঁ ঘৈণীয়েকেও কেতিয়াবা হোৱা নাছিলে নে আপোনাৰ ছোৱালীৰ লগত যি সম্পৰ্ক আছিলে সেইটো মই নাজানো মোৰ লগত কোনো কণ্টেক্ট নাই মই না তাৰ মাকক চিনি পাওঁ না তাৰ ঘৈণীয়েকক চিনি পাওঁ না তাৰ ল'ৰা ছোৱালী দুটা বুলি জানো মই এতিয়া ৰিচেণ্টলি গম পাইছোঁ গম পাই মোৰ ছোৱালীক ক'লোঁ তাইও বুজিলে তাইকো ক'লোঁ তাইও গম পোৱা নাছিলে তাই তেতিয়া গম পালে যেতিয়া তাই মানে আঁতৰিব ধৰিলে তেতিয়াই ক'লে তই যদি মোৰ লগত ৰিলেশ্যনত নাথাক তই যদি ৰাতি গৈ মোৰ লগত নাথাক তেতিয়াহ'লে মই তোক মাদাৰ কৰিম অঁ এদিন কৰিছে এদিন মানে মই নিজে প্ৰমাণ পাইছিলোঁ কাৰণে দেখিছিলোঁ কাৰণে মই তেতিয়া সুধিছোঁ তাইক গালত চিন দেখিছিলোঁ আৰু দাঁত এটা এনেকৈ সোমাই গৈছিলে তেতিয়া মই ক'লোঁ কি হ'ল কাৰণ মই জানো তাই তাৰ লগতে গৈছিলে তেতিয়া ক'লে মুন্নাৰ লগত কাজিয়া হৈছিলে কাজিয়াৰ কাৰণে মুন্নাই এনেকুৱা কৈছে তোক আজিলৈকে মই এটা থাপৰ মৰা নাই তোক মাৰিলে যে সেইটো অৱশেষত আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিছে মন্তব্য প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে এটা ইনোভা গাড়ী এইটো বকুল ফ্লাইঅভাৰৰ ওচৰত বাইপাছত আমি পাইছিলোঁ আৰু তাত এজন লেডিজ বডি আছিলে আৰু এজন আৰু মানুহ তাত পোৱা গৈছিলে ইনিচিয়েলি সেইটো ক্লেইম কৰা হৈছিলে যে এইটো এক্সিডেণ্ট আছে কিন্তু আমাৰ তদন্তত আমি পাইছোঁ যে সেইটো মাৰ্ডাৰ হয় আৰু সেইধৰণে আমি ইনভেষ্টিগেশ্যন এতিয়া কৰি আছোঁ মাৰ্ডাৰ যদি হয় ছাৰ কোনে কেনেকৈ হত্যা কৰিছে কি পাইছে ছাৰ এতিয়ালৈ আমি কিছুমান এভিডেঞ্চ পাইছোঁ যে তাত ছেকেণ্ড মানুহ আছিলে আজিজ আহমেদ তাত গাটোত অলপ ষ্ট্ৰাগল মাৰ্কছ আছে তো সেইকাৰণে আমি সেইটো কনক্লুড কৰিছোঁ যে সেইটো মাৰ্ডাৰ হয় আজিজক আমি অভিযুক্ত আজিজ আহমেদে এই ঘটনা সংঘটিত কৰাৰ কথা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ পাছত প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত আজিজৰ দেহত পোৱা গৈছে কিছু আঘাতৰ চিন প্ৰথমে ইয়াক দুৰ্ঘটনাৰ ৰূপ দি কৌশলেৰে সাৰি যোৱাৰ চেষ্টা চলাইছিল ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজিজক ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতং মিশ্ৰাই সংবাদমেলযোগে এই কথা সদৰি কৰে যদিও অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে সীমিত কেইটামান কথাকে উল্লেখ কৰিয়ে সংবাদমেল সামৰিলে ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্বেতং মিশ্ৰাই উল্লেখ যে যুৱতীগৰাকীৰ পৰিয়ালে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী উত্থাপন কৰিছিল লগতে আজিজৰ বিৰুদ্ধে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট